হাই গাইজ, গুড মৰ্ণিং সকলোকে। আকৌ এটা মিনি ব্লগ লৈ আহিছোঁ। আজি বনাব লৈছোঁ ফুল এনেকৈ পলিথিনেদি বনাবলৈ লৈছোঁ। কাইলৈ যিহেতুকে বিশ্বকৰ্মা পূজা, গাড়ীত লগাবলৈ, দুৱাৰমুখত লগাবলৈ কেনেকৈ বনাইছোঁ, অলপ ডাঙৰকৈ বনাইছোঁ যিহেতুকে গাড়ীত আৰু দুৱাৰমুখত লগাবৰ কাৰণে ভাল হ'ব। কেনেকৈ বনাইছোঁ, কি কৰিছোঁ তাকে অকণমান দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে চাব, ভাল লাগিলে লাইক এটা আৰু ছাবস্ক্ৰাইবো কৰি দিব। প্ৰথমতে এনেকৈ জোখত কাটি লৈছোঁ, দেখিছে? জোখত এনেকৈ এটা মই কাগজেদি জোখমতে লৈ লৈছোঁ। এনেকৈ ইয়াত দি লৈ, এয়া দেখিছে, দি লৈ এনেকৈ কাটি গৈছোঁ। ইয়াতকৈ আপুনি ডাঙৰো কৰিব পাৰে। মই ইমানটো জোখতে কাটি লৈছোঁ। এয়া দেখিছে, কাটি লৈছোঁ। এনেকৈ কাটি ল'লোঁ। মই এনেকৈ সকলোখিনি কাটি ল'লোঁ। এয়া যোগাৰ কৰি লৈছোঁ আৰু কেনেকৈ এতিয়া চিলাম তাকে দেখুৱাম, আপোনালোকে চাই থাকিব। এনেকৈ মই ৰঙাও লৈ লৈছোঁ, ৰঙাখিনিও কাটি লৈছোঁ এনেকৈ জোখত। এনেকৈ লৈ ল'ব, লৈ এনেকৈ জাপিব। একেবাৰে ইজি আছে, আপোনালোকেও কৰি চাব। সেইকাৰণে মই ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বহুতে এইবাৰ মই ফুল বনাইছিলোঁ যে খোপাত লগোৱা, তেতিয়া কৈছিলে ভালকৈ দেখুৱাব, কেনেকৈ কৰিছে। সেইকাৰণে ভালকৈ দেখুৱাই দিছোঁ আজি। এনেকৈ খোপাত বনোৱা ফুলো লগাব পাৰি, ইয়াতকৈ সৰুকৈ কাটি ল'ব লাগিব আৰু সেইটো যিহেতুকে গাড়ীত লগাবলৈ, দুৱাৰমুখত লগাবলৈ এনেই ভাল আৰু সেইকাৰণে ইমান ডাঙৰ কৰি লৈছোঁ। এনেকৈ কৰিব। অলপ ৰঙা, এনেকৈ দি যাব। এয়া হৈছে ৰঙাও মাজত অলপ দি দিছোঁ। কেনেকুৱা লাগিছে জনাব। আজিলৈ ইমানতে সামৰিছোঁ মিনি ব্লগটো। বাই।